বিদ্যা খপত তোক দেখিলে বুকু মোৰ কপে বিদ্যা খপত তোক চাই মোৰ আমনি নালাগে আৰে বিদ্যা হাপত তোক দেখিলে মোৰো বুকুখনি কপে লগতে মোৰ মনটোও কপে আৰে এজনী অসমীয়া ছোৱালী হৈ ইমান মৰম লগা ছোৱালী হৈ এই হোপা কি পিন্ধিছে বুলি মোৰ মনটোৱে বাৰে বাৰে কপিছে আৰে এটা কথা ভাবি মোৰ মনটোৱে আৰু কপিছে এই গাত বাৰু এই ইমান মৰম লগা ছোৱালীজনীয়ে এই হোপা নিপিন্ধা হ'লেও ভাল আছিলে তেতিয়া হয়তো আৰু অকণমান বেছি ভাইৰেল হ'লিহেঁতেন এতিয়া তই অকণমান কমকেহে হৈছ এই সোপা তই নিপিন্ধা হ'লে আৰু ভাল লাগিলেহেঁতেন আই ঐ আৰু ভাল লাগিলেহেঁতেন মোৰ মনটোৱে তাকে কৈ মোৰ মনটোও কপি আছে হেল্ল' কলিজা সকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালেই আছা আজি আকৌ তোমালোকৰ মাজলৈ আহিলোঁ একদম বিন্দাছ এটা ভিডিঅ' লৈ পিনি গতিকে ভিডিঅ'টো শেষলৈকে তোমালোকে চাই মজা চাত লৈ লোৱা She say, do you love me? I tell her only partly. I only love my bed and my mom. I'm sorry. 50 dub, I even got it tatted on me. 81, they'll bring the crashers to the party. আৰে কেলা বনৰ পক্ষী তই আকৌ দুটা বস্তুৰ পৰা সাৱধান হৈ থাকিবি তই এনেকে টেকা একশ্যন বডি একশ্যন দি থাক বাৰু কোনো কওঁতে মানুহ নাই কিন্তু মই তোক এটা কথা কৈছোঁ তই দুটা বস্তুৰ পৰা সাৱধান হৈ থাকিবি এক হ'ল নিগনি দুই হ'ল পইতা চুৰণি কেনেবাকৈ যদি সিহঁত দুটাই যদি বগাই মেলি একদম হেপিয়াই মেলি আহি যদি তোৰ সেই ফিটাকেইডাল যদি কামুৰি বা ছিঙি কুটি আৰু দিবলৈ হয় তেতিয়া তোৰ আকাশ পাহাৰ পৰ্বত চব জিলিকি পৰিব তেতিয়া তই টেকা একশ্যন দিবলৈও নাথাকিবি মানুহৰ মাজত বডি একশ্যন দিবলৈও তই নাথাকিবি বেটিৰ হাঁহিছা বৰ মৰম লগা হাঁহি মাৰিছো পিছে ৰাইজে তোৰ হাঁহিটো চোৱা নাই আকৌ তোৰ সেই কলিকেইটাহে চাইছে আৰে কলি মানে তোৰ সেই এই বডিত যে বনাই থৈছ ফুলৰ কলি এক নম্বৰ হ'ল সেই ফুলৰ কলিটো দুই নম্বৰ হ'ল তোৰ একদম জিলিকি থকা সেই টেটুডাল মানুহৰ চকুটোৰ সেই টেটুটো আৰু সেই কলিটোলেহে গৈ আছে চাগে বাৰে বাৰে তোৰ এই বেকা বেকা হাঁহিটোলে যোৱা নাই নিজকে নিজে বৰ একদম মৰম লাগিছে বুলি ভাবিছে হাঁহিটো মাৰি মজা মজা তই টেটু একদম জেগাত বনাইছ কিন্তু দেই চকুটো ডাইৰেক্ট তালেহে গৈছে এই তোৰ ভিডিঅ' এটা চাই কালি মোক মোৰো লগৰ এটাই সুধিছিলে এই ছোৱালীজনী চাচোন বৰ খেচেৰি যেন পাইছো এই খেচেৰি নি বাৰু এই ছোৱালীজনী চাচোন কেনেকে ভিডিঅ'বিলাক বনাই এই পৰ্বত পাহাৰবিলাক ওলোৱাই সেই মই ক'লো ঠেক খেচেৰি বুলি নকবি বৰ মৰম লগা ছোৱালী তাই খেচেৰি নহয় তাই পাহাৰ পৰ্বতবিলাক আগফালে জিলিকাই ভিডিঅ' বনালে বুলি তাই খেচেৰি হ'ব নেকি নহয় তই খেচেৰি বুলি নকবি তাই বহুত মৰম লগা ছোৱালী দেই ময়ো তোৰ কথা কালি মোৰ লগৰকেইটাক তেনেকে ক'লো আই চকুত খানি কাজল কৰিছ তই পাগল চকুত খানি কাজল কৰিছ তই পাগল ধীৰে ধীৰে মনে মনে মন মুদালি আৰে আমাৰ বাৰী পাছৰ খাল তোক দেখি কিন্তু লাগিছে তই কিছু বিৰাট এজনী মাল চকুত খানি কাজল কৰিছ তই পাগল পকা ধানৰ মাজে মাজে সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি তই কিন্তু তোৰ হুৰুং দুটাৰ মাজেদি কিছু টেটু বনালি हरियाली जहाँ के बागान मोरे धनी कहाँ जाबो छारे आसाम हरियाली जहाँ के बागान मोरे धनी कहाँ जाबो छारे आसाम হাৰিয়ালি চাহাকেৰ বাগান আৰে আছাম চৰিকে যোৱাৰ আগত 10 বাৰ ভাবিম তোৰ নিচিনা বাৰু বাৰে ঘৰি নটি এজনী ক'ত দেখা পাম कैसा लगा मेरा मजाक আৰে আমাৰ কেলা অসমত ইমান কাপোৰ কানিৰ অভাৱ হোৱা নাই নহয় ইমান মৰম লগা ছোৱালীবিলাকে একদম হুৰুং দেখুৱাবি আকাশ দেখুৱাবি পাহাৰ দেখুৱাবি তাৰ পাছত কি আমি তহঁতক মৰম লগা মাইনাজনী বুলি ক'ম নি নটি বাৰে ঘৰি বুলি নকৈ নে কি কোৱা ৰাইজসকল আরে কেলা তুমি
এনেকে বৰষুণত তিতি তিতি গ'লে মামাই কি তোক পাছ কৰাই দিব বুলি ভাবিছ নেকি? তই যদি ভালকে ঘৰত পঢ়ি মেলি যোৱা নাই আৰু ভালকে যদি লিখা নাই, ভালকে লিখা পঢ়া নকৰিলে মামাই এনেও পাছ কৰাই নিদিয়ে, ফেইল কৰাব। আৰু যে এনেকে তহঁতি দুইজনীয়ে যে হেলমেট চেলমেট নিপিন্ধাকে যেন উৰি উৰি গৈ আছ, মোবাইলৰ কেমেৰাটো অন কৰিলে কিবা কিবি যে চিঞৰি পিনি যে গৈ আছ মামাই তহঁতক পৰীক্ষাত পাছ কৰাই দিয়া এৰি পিনি মামাই তহঁতক চালন কাটি জেললৈহে পঠিয়াই দিব হেলমেট নাই পিন্ধাৰ কাৰণে। আই অলপ হেলমেট চেলমেট পৰিধান কৰি যাবি, অসমত আজিকালি ডাবুল হেলমেট লাগে, নহ'লে থপৰা চপৰা চেঞ্জ হৈ যাব পৰি মেলি। I got broads in Atlanta. আৰে একা বেকা বাদে দি যেনিবা ডেকাটো গৈ আছেই, হা সিটোক ঘূৰি ঘূৰি চাবলৈ তই মনা কৰিছ। আৰে নিজে আগত অকণমান ঠিক হৈ লচোন, কাপোৰ কানিবিলাক দি অকল এই অংগ পতংগবিলাক ঢাকি ল, হা তাৰ পাছত ডেকাটোৱে তোক ঘূৰি ঘূৰি নাচাব। নিজে চিগনেল দিবি, চোৱাৰ পাছত কি কবি, ঘূৰি ঘূৰি মোক নেচাবা বাৰে ঘূৰি। পাহৰিব নোৱাৰো সেইটো দিন, যোনটো দিনা তুমি মোক ফাৰ্ষ্ট কিছ কৰিছিলা। আৰে জোখতকে অভাৰ চাইজৰ বস্তু ভৰাই দিলেতো এনেও মনত পৰি থাকে, যিটো বিষ পায়, যিটো চৰ্ট পায়, এনেও মনত পৰি থাকে। আৰু এইটোৰ হাতখনৰ চাইজ আছিলে 12 ইঞ্চি, হে খাৰু পাত ভৰাই দিলে 10 ইঞ্চি, ঠেলি হেঁচি ভৰাই দিলে বিষটো হ'বই, ক'ত পাহৰিব পাৰিবি। মই ভুল চুল বুজিব নাই ভাই, মই ডাইৰেক্ট কৈছো, মই ডাইৰেক্ট সঁচা কথা এটা কৈছো। মই কিন্তু ডাইৰেক্ট দেখিছো, আৰু তোৰ সেইটো ডাইৰেক্ট কোলা, মই ডাইৰেক্ট দেখিছো, জিলিকি আছে ডাইৰেক্ট কোলা। হয় নাই গাইছ, মই দেখাটো তোমালোকে দেখিছা নাই বাৰু, এবাৰ কোৱাচোন। আৰে নব, তুমি অকমান লাজ কৰিবা, তুমি এখন ঘৰৰ এজনী বোৱাৰী, আৰে বোৱাৰী হিচাপে অকমান লাজ কৰিবা। ব্লাউজটোতো অকমান দাঁত পিত পিন্ধা ন, যাতে ব্লাউজৰ তলত থকা অংগ পতংগ সামগ্ৰীবোৰ যাতে ৰাইজে নেদেখক। দেখিলে কিন্তু আমাৰ অসমীয়া সমাজত বৰ লাজ পায়। লাজ বোলা বস্তু এটা আছে, সন্মান বোলা বস্তু এটা আছে। নবৌ অকণমান বুজিবা, শিকিবা। ये बड़ी अच्छी बात कही आप। আৰে মোৰো লগৰবিলাকে কালি তোৰ ভিডিঅ'টো দেখাই পিনি কৈ আছিলে, আৰে ভিডিঅ'টো চাওঁ ক'ৰ পৰা ষ্টাৰ্ট কৰিছে, আৰু অকল সেইকেইটাকে দেখুৱাই ফুৰিছে। এজনী কেনেকুৱা খেচেৰি ছোৱালীও। মই ক'লো ধেত তেনেকে নকবি, বৰ মৰম লগা ছোৱালী। তাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে পাহৰি গ'ল, তাই যে হেৰিকেইটাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছে। দেই আই, মই তোৰ কথা বৰ ভালকে ক'লো দেই, কেলা কৰি থাক যি কৰ। আৰে এই পাতক চোৱা আকৌ, এই পাতে আকৌ নতুন পেটিকোটটো কিনি পিনি ফূৰ্তিতে ক'বই পৰা নাই, একদম লগাই আহি ৰাইজক দেখুৱালেই, চোৱা মই পেটিকোট কিনিলো, ৰঙা পেটিকোট কিনিলো। বাৰে ঘড়ী ৰঙা পেটিকোটটো কিনি তাই ক'বই নোৱাৰিলে, পেটিকোটৰ ওপৰত যে কিবা এটা পিন্ধি ল'ব লাগে সেইটো পাহৰিলেই। ইফালে আকৌ তাই বোৱাৰী। ঠিক আছে কেলা, তই আজি ৰঙা পেটিকোটটো কিনি তই ৰাইজৰ আগত দেখুৱাইছ জোকাৰি বেছি ভাইৰেল হবি বুলি। গতিকে এটা কাম কৰিবি, তই কোলা পেটিকোট এটা পিন্ধিও তই এনেকে জোকাৰি ভিডিঅ' বনাবি, তেতিয়াতো আৰু ভাইৰেল হ'ব, বুজিলি। আজি ৰঙা পিন্ধিছ, কাইলৈ কোলা পিন্ধিবি, পৰহিলে নীলা পিন্ধিবি, তহঁতৰ পেটিকোট ব্লাউজ দেখুৱা কামেই। এই কমেণ্টটো চাবচোন, কমেণ্টত কি লিখিছে তেখেতে। কালি মই এটা ভিডিঅ' দিছিলোঁ মোৰ বেটাক কোনে ভাল পাই জনাব বুলি, যিহেতু মই তাৰ লগত ভিডিঅ' দিলে বহুতে তাৰ কথা কৈ থাকে, বহুত ভাল লাগে, আমোক লাগে। মই সেইটো কাৰণে সুধিলোঁ কোনে ভাল পায়। তেখেতে মোৰ বেটাক বেয়া পায়, মোক বেয়া পায়, এটা ব্লক অপশ্যন থাকে, সেই অপশ্যনটোত গৈ পেলাই ব্লক কৰি দিলে হয়। আৰু তেখেতে যে কৈছে ব্ৰহ্মপুত্ৰত জাপ দি মৰি যা বুলি, তই মোক খুৱাই পিন্ধাই ৰাখিছ নেকি? নে তোৰ বাপেৰে খুৱাই পিন্ধাই ৰাখিছে, তোৰ 14 গোষ্ঠীয়ে খুৱাই পিন্ধাই ৰাখিছে মোৰ ল'ৰাক আৰু মোক। গতিকে গাইজ এটা কথা কওঁ দেই, তোমালোকে যদি ভিডিঅ'টো চোৱা, কাৰোবাৰ ভিডিঅ' যদি চাবলৈ মন যায় চাবা, আৰু যদি চাবলৈ মন নাযায় নাচাবা। আৰু এনেকে এই মানুহজনীক কিবা এটা কৈছে, মই দেখিবলৈ ভাল যে মানুহজনীয়ে কিবা এটা কাপোৰ কানিবিলাক উল্টা পুল্টাকে পিন্ধি ভিডিঅ' বনাইছে, মানুহজনীক কিবা এটা মই কৈছোঁ, শুনিবলৈও ভাল। কিন্তু এটা সৰু ল'ৰা একো বুজি নাপায়, সেই সৰু ল'ৰাটোক লৈ পিনি
এজনী মাতৃ আৰু এটা পুত্ৰক লৈ পিনি তোমালোকে যে নদীত জাপ দি মৰি যাবলৈ কৈছা তুমি, এই যোনজনে কমেণ্ট কৰিছা সেইজনে কৈছোঁ, তেনেকুৱা কাম নকৰিবা। এই হাতযোৰ কৰি কৈছোঁ, বেয়া লাগে। এজনী মাইকী মানুহ আৰু মাইকী মানুহজনী এটা কেঁচুৱা, সেই কেঁচুৱাটোক লৈ যে নদীত জঁপিয়াই দিবলৈ কৈছা। তোমাৰো ঘৰততো মা ভনী আছে হা, তোমাৰো যদি ভণ্টিৰ যদি কেঁচুৱা এটা হৈ পিনি কোনোবাই যদি কয় সেই কেঁচুৱাটোলৈ নদীত জাপ দি মৰি যাগে, যা তোৰ কাম নাই, তোমাৰ কেনেকুৱা লাগিব মনটোত? গতিকে সেইবিলাক কাম নকৰিবা, অন্তৰৰ পৰা আঘাত পাই মানে কি নমস্কাৰ কৰি কৈছোঁ আৰু এনেকুৱা ধৰণৰ বেয়া কমেণ্ট নকৰিবা দেই, বৰ বেয়া লাগে। वाह क्या एक्टिंग कर रहा है।